আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভাবিছোঁ কি সজনা ভাজিম বুলি, তাকে দেখাইছোঁ কেনেকৈ বনায় বলক। সজনা গুচাইছোঁ, বেছি ঠাৰিবোৰ দিলে বেয়া হ'ব খাবলৈ, সেইকাৰণে অলপ গুচাই দিছোঁ আৰু তেতিয়া খাবলৈও ভাল হ'ব। খাই চাবচোন আপোনালোকেও কেনেকুৱা লাগে, চাই থাকক এতিয়া ভিডিঅ'টো। গুচাই লওঁ, প্ৰথম গোটেইখিনি গুচাই লওঁ। এয়া আছেই আৰু ইমানখিনি আছে, এইখিনি গুচাই লওঁ। ভিডিঅ'টো চাই থাকক। এইখিনি ধুনীয়াকৈ ধুই মেলি এতিয়া আলু দুটা দি দিলোঁ, ধুনীয়াকৈ ধুই লোৱা হ'ল। এতিয়া ভাজিব লাগিব। এয়া কেৰাহীত জুই দিয়ে আৰু তেলটো দিয়া হৈ গ'ল। জুই এতিয়া দি দিয়া হৈছে আৰু ডাইৰেক্ট নৰ্মেলি টাইপ আৰু বনোৱা হৈছে। আলুটো আৰু সৰু সৰুকৈ কাটি লোৱা হৈছে আৰু সৰুকৈ কাটি লৈছোঁ। চাই থাককচোন কেনেকৈ বনায়। এয়া এতিয়া নিমখ দি দিলে, এয়া হালধি, হালধিটো অলপ পেকেটৰ পৰা হালধি দি দিছোঁ আৰু অলপ কিবামান লৰাই দিয়া হৈছে। এইটো অকণমান জলকীয়া গুড়ি দি আছে। জলকীয়া গুড়ি দিয়া হ'ল আৰু ঠিকেই হৈছে বাৰু, ৰেডি হৈ গ'ল। এয়া ৰেডি হৈ গৈছে আৰু হ'লে আৰু ভিডিঅ' ইমানতে সামৰিছোঁ। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ বলক।